নমস্কাৰ সকলোকে আজি স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' বনাব চেষ্টা কৰিছোঁ, মানে বহুত দিন বনোৱা নাছিলোঁ। আজি ভাবিলোঁ আজি যিহেতু আমাৰ খেতিয়কৰ বাবে আজি প্ৰথম দিন, মানে আজি আমি ইয়াত কঠীয়া পাৰি আছোঁ বৰ্তমান। গতিকে মই অলপ ভিডিঅ' এটা বনাই দিওঁ কঠীয়া পৰা। আজি যিহেতু খেতিৰ প্ৰথম দিন, আজি প্ৰথম ষ্টাৰ্ট কৰিলোঁ, আজিৰ পৰা খেতি আৰম্ভ। আজি কঠীয়া পাৰি আছে ইয়াত, এইবিলাক জেগাত কঠীয়া পাৰিছে। যাইছোঁ এতিয়া চাহলৈ। আৰু এতিয়া মই অহালৈকে দেউতাহঁতৰ ট্ৰেক্টৰেৰে হাল মৰা হৈ গ'ল, আৰু এতিয়া বেলেগ কাম আছে আৰু এতিয়া চ' সেইখিনি হৈছে আমাৰ সেই আৰু খেতি পথাৰ। তো আহিলোঁ, চাহ পানী দিলোঁ, এতিয়া আলি দি আছে। আলি দিয়া হোৱাৰ পিছত বেৰা চেৰা দিব, একেলগে বেৰা চেৰা দি যিটো ধান ভিজাই থৈছিল, ভিজাই থোৱা ধানটো ইয়াতে চিটাই দিব। গজা আহিছে ধানবিলাকৰ, চিটাই দিব ইয়াত। ফাইনেলি চোতাল লৈ আৰু আমি এতিয়া ঠেলা গাড়ীত বস্তুবিলাক লোডিং কৰি আছোঁ। এইবিলাক তাকে লৈ যাব লাগিব পথাৰত। আৰু এতিয়া আমি বস্তুবিলাক ঠেলাৰ পৰা লৈ আনি আছোঁ। এতিয়া চ' গাইছ, এতিয়া আমি সেইবিলাক খুঁটিবিলাক বুজাই আছোঁ যে আৰু এটা চৰকাৰে ভাল বস্তু দিছে। এইটো বস্তু, এই বস্তুটো কিন্তু চৰকাৰে ভাল বস্তু দিছে একদম। মানে খেতি পথাৰত পানীৰ কাৰণে খেতি কৰিব নোৱাৰে বা তোমাৰ কঠীয়া পাৰিব নোৱাৰে, এতিয়া এইটো সুবিধা কৰিছে। এইটো এনেকৈ এনি দিলে মানে পানী ওলায়, আৰু এইবিলাকে পানী ওলাই থাকি ইয়াতে ভৰ্তি হ'লে ইয়াত পানী ওলায়। চ' এইটো ভাল বস্তু দিছে একদম। মানুহবিলাকৰ কাম চাওকচোন, ইয়াত মদ খাইছে, খাই মদৰ বটলকেইটা এনেকৈ পেলাই থৈছে। এতিয়া মদৰ বটলকেইটা পানীত ভাহি গৈ পথাৰত গ'লে, ট্ৰেক্টৰ মাৰিলে, ট্ৰেক্টৰত লাগিলে মানুহক কাটিব নে নাই কওকচোন। আৰু এইটো চৰকাৰে দিয়া
পানীৰ বাবে এইটোতে আমাৰ পানী যোগান ধৰা হৈছে, পানী ওলাই আছে। এইটো চ'লাৰ চিষ্টেম আৰু পথাৰৰ মাজে মাজে দিয়া আছে পাইপ, বিভিন্ন ধৰণৰ আছে। চ' গাইজ মই আহিলোঁ আৰু কঠীয়া পৰা হ'বই আৰু অলপমান কাম আছে, মই গুচি আহিলোঁ। ঘৰত যাই আছোঁ, আপোনালোকৰ এটা বস্তু দেখাইছোঁ। আৰু এয়া মই মেইন ৰাস্তা পালোঁ আহি, আৰু ইয়াতে আমাৰ কালভাৰটো ইয়াতে নতুনকৈ বহাইছিল আৰু কালভাৰটো কাম কৰি আছে। এইটো চাওক, আৰু এইডাল শিলিখা গছ। এইবাৰে যেতিয়া পথাৰৰ কাম কৰিব এই শিলিখাডালৰ তলতে জিৰাব পৰা যাব আৰামত। আৰু এইফালে এনেদৰে পানী আহি আছে, গৈ আছে পানী এনেদৰে আহি, আৰু ইফালে এনেদৰে ধাৰ পৰি আছে অলপ অলপ। আৰু সেয়া হৈছে আমাৰ মন্দিৰৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। কি সুন্দৰ ছায়া, কি ধুনীয়া পৰিৱেশ। এইটো আমাৰ মন্দিৰৰ চৌহদ, এইফালে সুন্দৰ পৰিৱেশ দেখিছে। চ' গাইজ ভিডিঅ'টো ইমানেই আছিল আজিলৈকে। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে খেতি কৰাৰ বাবে পথাৰত যে চ'লাৰ চিষ্টেমে যিটো পানী যোগান দিছে, ধন্যবাদ। জয় আই অসম।